আজি আমি মিক্সাৰ চানা বনাই খালো আপোনালোকেও খোৱা হলে এটা কথাই কলে হয় মজা আয়া আজি ৰাতিপুৱা ৰিল চাই থাকোতে দেখিলো দুটা মানে মিক্সাৰ চানা বনাই খোৱা তাৰ পাছতনো কি মোৰ খকুৱা পেটটোৱে কলে যে তও বনাই খা সেইকাৰণে মই গৈ আছো এতিয়া মিক্সাৰ চানা বনাই খাবলৈ মই যাম আৰু লগত প্ৰীতি নাযাব হ'ব পাৰে জানো সেইকাৰণে যাও ফাৰ্ষ্টতে তাইক উঠাই লওঁ তাৰ পাছত লগ পাই আছো পুৰাপুৰি 45 মিনিট ৱেট কৰাৰ পাছত আহি পালে প্ৰীতি মই খংকৰা দেখি পইচা দেখাই মোক কলে বৈ মই আজি তেল ভৰাই দিম তাৰ পাছতনো কি তেলৰ নাম শুনি মোৰ মুখত মিচিককে হাঁহি এটা ওলাই গ'ল বাইকত তেল ভৰাই আমি আহিলো এতিয়া দোকানলৈ যি বজাৰ কৰিব আছে সব ইয়াৰ পৰাই কৰিলো তাৰ পাছত আমি ধুনীয়াকে খাব লাগিব তাই যিটো লালৈ কৰিলে আলু আনিবই পাহৰি গলো সেইকাৰণে চানাওলা এজনৰ পৰা 20 টকাৰ আলু লৈ ললো বজাৰ কৰাৰ পাছত তাই আকৌ তাইৰ বেগটো মোক ধৰাই দিলে এতিয়া আকৌ মই বেগটো নলও বুলি ক'বও নোৱাৰো আহি থাকোতে ৰাস্তাৰ কাষতে ধুনীয়া জেগা এখন দেখিলো জেগাখন দেখি আমি ভাবিলো ইয়াতে বনাই খাওঁ দেৰি নকৰি বেগৰ পৰা বস্তুখিনি উলিয়াই ললো ফাৰ্ষ্টতে আমি দিলো মুড়ি তাৰ পাছত দিলো বিকাজি ভুজিয়া তাৰ পাছত দিলো মেগী তাৰ পাছত দিলো কেইটামান বাদাম ফাইনেলি বনাই মেলি ৰেডি হৈ গ'ল বাকি প্লেট একো অনা নাই কাৰণে আমি দুইটা একেখন